আচলতে আমাৰ এইটো পূব ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ সত্ৰ আঞ্চলিক সমিতি সংঘ নহয়, আমি মানে সত্ৰীয়া হয়। ইয়াতে 2017 চনত আমাৰ এইটো পূব ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ সত্ৰ আঞ্চলিক সমিতিখন এই 2 নং বটাবাৰী শ্ৰীমন্ত শংকৰদেৱ সত্ৰ এইখন সত্ৰতে এই পবিত্ৰ ভূমিতে ভূমিষ্ঠ হৈছিল আৰু আজি 9 বছৰত এই পূব ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ সত্ৰ আঞ্চলিক সমিতিখনে আমাৰ ওদালগুৰিৰ পূব অঞ্চলটোত বিশেষকৈ সিঁচৰিত হৈ থকা সত্ৰসমূহ একত্ৰিত কৰি গুৰুজনাৰ ধৰ্মৰ আধ্যাত্মিক নীতিৰে আমাৰ যুৱ প্ৰজন্মৰ লগতে আই মাতৃসকলক সুন্দৰভাৱে এই গুৰুজনাৰ নীতি আদৰ্শখিনি ধৰি ৰাখি এটা শান্তি সমৃদ্ধিৰ বাৰ্তা দিবৰ কাৰণে সক্ষম হৈছে। আমি সেইটো মৰ্মে অনুভৱ কৰি আছোঁ, কাৰণ এতিয়া সুন্দৰ আমি যদি শান্তি বিচাৰোঁ, সংস্কৃতিটো বজাই ৰাখিব বিচাৰোঁ, তেনেহ'লে একমাত্ৰ আমি গুৰুজনাৰ ধৰ্মৰ যিটো সংস্কৃতি, যিটো নীতি আদৰ্শ, শুভ্ৰ বস্ত্ৰ, অকল গুৰুজনাৰ ধৰ্মতহে পোৱা যায়। অন্য মানে ধৰ্মত আমি বেয়া বুলি কোৱা নাই, কিন্তু এই যে সুন্দৰ মানে একত্ৰিত হৈ শুভ্ৰভাৱে গুৰুজনাৰ আধ্যাত্মিক নীতিৰে নাম কীৰ্তনৰ জৰিয়তে যিটো মানে ইয়াত বলি বিধান নাখাতে, সেই কথাখিনিয়ে এটা শান্তি আৰু মনত প্ৰশস্তিৰ অনুভৱ আনে বুলি আমাৰ অনুভৱ হয়। আৰু আশা কৰোঁ এনেধৰণৰ যদি আমাৰ অসম তথা ভাৰত ভূমিত সৰ্বতো দিশত সুন্দৰভাৱে নাম কীৰ্তনেৰে আধ্যাত্মিক দিশত আমাৰ উঠি অহা প্ৰজন্মই এই ধৰ্মক আঁকোৱালি লৈ গুৰুজনাৰ সংস্কৃতিৰে আগবাঢ়ি যায়, তেনেহ'লে আমি ভাবোঁ ভাৰত ভূমি নহয়, অসম ভূমি একটা শান্তি সমৃদ্ধিৰে আগুৱাই নিব পৰা যাব আৰু অপায় অমংগলবিলাক দূৰ হ'ব আৰু নিজৰ মাজত আমাৰ হিংসা ভাৱবিলাক আঁতৰ হ'ব বুলি আমাৰ অনুভৱ হয়। আৰু সেই উদ্দেশ্য আগত ৰাখি আজি 9 বছৰত সঁচাকৈ আমাৰ এই আঞ্চলিকে যথেষ্ট কাম কৰিছে আৰু আজি এখন ধৰ্মালোচনী সভা তৃতীয় ত্ৰিবাৰ্ষিক অধিৱেশনৰ আজি 2 দিনীয়া কাৰ্যসূচী আছিল। 2 দিনীয়া কাৰ্যসূচীৰ যোৱাকালি সুন্দৰভাৱে হৈ গ'ল। আমাৰ আঞ্চলিকৰ সম্পাদক বাবজনাই কৈছে আৰু আজিৰ কাৰ্যসূচীত ৰাতিপুৱা ভাগত আমাৰ নাম কীৰ্তন ভাগ খুব সুন্দৰভাৱে হৈছে। ৰাম কীৰ্তনৰ পিছত আমাৰ ভাগৱত পৰিভ্ৰমণ হৈছে। ভাগৱত পৰিভ্ৰমণৰ পিছতে আমাৰ ধৰ্ম আলোচনী সভা। এতিয়া ধৰ্ম আলোচনী সভাখন হৈ আছে। ধৰ্ম আলোচনী সভাখনত আমাৰ বৰপেটা সত্ৰৰ মুখ্য সত্ৰৰ পৰা ডক্টৰ বাবুল দাস বাবজনাক আমি তেওঁ বুঢ়া সত্ৰীয়া, তেখেতক আমন্ত্ৰণ কৰিছিলোঁ। তেওঁ বৰ্তমানলৈকে আহি পোৱা নাই, কিন্তু তাৰ বিপৰীতে আমি যিকেইজন আমন্ত্ৰণ কৰিছিলোঁ পশ্চিমবংগৰ আমাৰ মাধৱদেৱ মহন্ত মধুপুৰ সত্ৰৰ তেওঁ ডেকা সত্ৰীয়া, তেখেত আহিছে। আৰু আমাৰ বৰপেটাৰ পৰা সন্দৰদিয়া সত্ৰাধিকাৰ সন্দৰদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰী বাপ, তেখেতো আহি পাইছে। বেঙাবৰা সত্ৰৰ সত্ৰাধিকাৰ বাবুল ডেকা বাপ, তেখেত আহি পাইছে। পৰি প্ৰকল্পৰ সভানেত্ৰী আৰু এই আমাৰ বিশেষকৈ উত্তৰ অঞ্চলত তেওঁ সত্ৰসমূহক বিশেষভাৱে অৰিহণা যোগাই নিৰ্মিত কৰি তুলিছে। তেখেত হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ কণিকা পাঠক আইগৰাকী। তেখেতো আজিৰ ধৰ্মালোচনী সভাখন শুভ উদ্বোধন কৰিছে। ইয়াৰ লগতে আমাৰ ভাৰতবৰ্ষৰ তথা আমাৰ অসমৰ গুৰুজনাক যি নেকি আগুৱাই নিব বিচাৰিছে, বিভিন্ন ধৰণৰ তেওঁলোকে গুৰুজনাৰ ওপৰত ৰিচাৰ্চ কৰি কিতাপ লিখিছে। প্ৰভাত দাস বাপ, যিজন এতিয়া মানে বক্তৃতা দি আছে, তেখেতো আহিছে। গতিকে এনেধৰণৰ তেওঁলোকৰ যিটো আধ্যাত্মিক ধৰ্মীয় বক্তব্য ৰাখিব, সেই ধৰ্মীয় বক্তব্যৰ যোগেৰে আমাৰ উঠি অহা প্ৰজন্মই আৰু আমিও বিশেষকৈ ধৰ্মীয় দিশত অলপ হ'লেও আমাৰ অন্তৰ শুদ্ধিৰ কাৰণে এইটোৱে সহায়ক হ'ব বুলি আমাৰ বিশ্বাস হয়। আৰু ইয়াৰ মাজত আপোনালোকে আহি আমাক যিটো মানে সহযোগ কৰিছে প্ৰচাৰৰ দিশত, বিশেষকৈ আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাই মোৰ ক'বলৈ এইখিনি সামৰণি মাৰিছে। হয়, কৃষ্ণ।